নমস্কাৰ বন্ধুসকল, এয়া দৌৰিগোসানী ঘেৰিলে লৈ আহিলোঁ চাব চেণ্টাৰলৈ বন্ধুসকল। এয়া আমাৰ গাঁৱত থকা সেইটো চাব চেণ্টাৰ। এফালে চব পথাৰ খেতি, আকৌ ইয়া মানুহ আহিছে। এয়া পথাৰৰ মাজতে আছে। এতিয়া দেখাই দিম গৈ ভিতৰলে চাব চেণ্টাৰটো। আকৌ ইয়া অকৰা বহি সেয়া লিখাই আছে। সুৰেন দা পৃথিৱীখন দেখা পালে আৰু আকৌ এইফালে মানুহে একে ভিৰ লাগি আছে আৰু এফালে চাই দিয়া এবাৰ আকৌ ইয়াৰ ভিতৰ খিনি এনেকুৱা বন্ধুসকল। আমাৰ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ সেইটো কাৰণে এনেকুৱাই বাইদেউ বহি আছে। এইফালে আকৌ আহি আমাৰ আকৌ সেয়া চৰকাৰতে টকা দিব বোলে, সেইটো কাৰণে কাগজ লৈ আহিছোঁ। বেংকৰ সেয়া চৰকাৰৰ টকা পাম বন্ধুসকল, আৰু পাই পেলাই তেতিয়া গোসানী ঘাই কিবা কিবি খুৱাম বন্ধুসকল। ভাল দেখা পালো বিয়াত ষ্টাইলত চাইছো বন্ধুসকল। সেয়া ওচৰ চুবুৰীয়া বৌকো লগ পালো। এইটো আকৌ ওজন জোখা, সেইটো কাৰণে ওজনটো জুখি দিম বন্ধুসকল। সেয়া কেই কেজি আছো সেয়া তেতিয়া জুখি থাকিব লাগে বোলে। এনেকে মই প্ৰথম জুখি লওঁ। এয়া ওজনটো দেখাই দিম এতিয়া কিমান আছে। 65 বন্ধুসকল। আকৌ এতিয়া মোৰতো দেখাই দিম কিমান ওজন বন্ধুসকল। এইফালে 60 ওপৰতে আছো বন্ধুসকল। এতিয়া ওজন জোখাটো হলে আকৌ হেৰি টকা কেতিয়া দিব? বাইদেউ নাচ বাইদেউ টকাও দিব চাগে। আজি নিদিয়ে আকৌ। অংগনবাড়ী দিয়ে। মই ধুনীয়া হৈ যাম বন্ধুসকল, পোৱালি নোহোৱা আগতে 5,000কে দিব। হে প্ৰভু হে প্ৰভু। এইফালে আকৌ গোটেইখিনি আশা বাই ধুনীয়াকে বুজাই দিলে। আমাৰ গাঁও আশা বাই নমস্কাৰ দি দিয়ে আকৌ। ইমান ধুনীয়াকে কথাখিনি কি খাব লাগে আকৌ কি খাব নালাগে গোটেইখিনি কথা বুজাই দিছে। আকৌ কৈছে কি বুলি কয়, আকৌ এটা দিব লাগিব। গোটেইখিনি কথা আকৌ সেইদিনাখন নম্বৰটো আনি পেলাই মই ফোন কৰিব পাহৰি থাকিলো। এতিয়া আশা বাই কৈছে আমি আছো নহয়, চব চোৱা চিতা কৰিম এনেকে কৈছে হয়নে? আৰু গোটেইখিনি বুজাই দিছে। এইটোত বোলে কি চাই বোলে ওখটো চাই ওখ। আকৌ এফালে মই চাম এতিয়া কিমান কোৱাচোন। কেনেকে তুমি আকৌ কিমান আছা আকৌ? মই কিমান আছো চাই দিয়া আকৌ তুমি। বুজিয়ে পোৱা নাই। ময়ো বুজি পোৱা নাই। এইটো চাই ল'ব লাগিব। এইটো আছে যে কিমান গম পাইছা নহয়। 160, 155, 150, 145, 140 এইটো আছে যে কিমান ওখ সেইটো কিমান আছিলে বাইদেউ চাই দিছে। বাইদেউহে জানিব। বন্ধুসকল গোটেই দেখালো এতিয়া ঘৰলে যাম গোৱা। বাইদেউ বাই বাই। আহি ঘৰ পালোহি। আকৌ ৰ'দটো দিছে যে সেইটো কাৰণে ধান মেলি দিম এতিয়া আৰু আমাৰ ককাইদেউহঁতো লাগি আছে। এতিয়া আকৌ কামত লাগিব বন্ধুসকল। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ক্ষমা ধৰিলো।